মোৰ ইউটিউব চেনেলটিৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে শনিবাৰ, এতিয়া হৈছে ৰাতিপুৱা 10টা। অথনি হাজবেণ্ড গ'ল ভাত খাই উঠি দোকানত গ'ল আৰু মোৰ খোৱা হোৱা নাছিল আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিম বুলি এনেকৈ ৰৈ আছিল। কিছুমান কাম কৰি আছিলোঁ, সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰিব পৰা নাছিলোঁ। সেইকাৰণে ভাবিলোঁ এতিয়াৰ পৰা ভিডিঅ'টো কণ্টিনিউ কৰোঁ আৰু দেখুৱাই থাকিম কি কৰোঁ কি নকৰোঁ। ময়ো ভাত খাই ল'লোঁ বাৰু, আৰু বাকী কাম আছে, ঘৰ চৰ চাফা কৰিব আছে, বিচনা ঠিক কৰিব আছে। ঠিক আছে, তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব কেনে লাগিল। ভাল লাগিলেও জনাই দিব আৰু বেয়া লাগিলেও জনাবলৈ নাপাহৰিব, কাৰণ ইউটিউবত মই একেবাৰে নতুন, কিবা ভুল হ'ব পাৰে, এইটো একেবাৰে সাধাৰণ কথা। জনাই দিব ভুল হ'লে, তেতিয়া ভাল লাগে, আৰু ভাল হ'লেও জনাই দিব কেনেকুৱা লাগে। মই কামখিনি কৰি লওঁ, ভিডিঅ'টো চাই থাকিব, শেষলৈ কি কৰোঁ কি নকৰোঁ গোটেইখিনি দেখাই যাম। আৰু এতিয়া বিচনা ঠিক কৰি হৈ গ'ল, কামখিনি কৰি ল'লোঁ আৰু ভাত খাইছিলোঁ কেতিয়াবাই। তামোলখন এতিয়াহে খালোঁ। তামোলখন কাটি থোৱা আছিল, কিন্তু খাম বুলি এনেকৈ ৰৈ আছিল, সেইকাৰণে এতিয়াই খাই দিলোঁ। আৰু দুপৰীয়া চাহকাপ খাব টাইম হৈছিল, কিন্তু এতিয়া মা নাই, গাঁৱৰে এঘৰ মানুহৰ ঘৰত গৈছে। গ'লে আহিলে একেলগে খাম, ক'তনো আৰু অকলে খাই থাকিম। আহিলে একেলগে দুয়োটা খাই দিম আৰু দেহাকো কিবা এটা খুৱাই লওঁ, তাইক কমলাই দি দিওঁ দৰৱ। আৰু এটা কথা কওঁ, ৰাতিপুৱা দেখিছিল মোৰ ফুটটো আছিলে, কিন্তু এতিয়া মোৰ ফুটটো নাই, কাৰণ দেহাই কি কৰিছে, ফুটটো এই খুৱাব আনোতে তাই শুব এৰি মোৰ কপালৰ ফুটটোহে গুচাই আহিছিল। কিবাকে মানে গুচাই মেলি লৈহে তাই শান্তি। মেমি, তাই যদি বিচনাত উঠে তেতিয়া মেমি বুলি কয়, আৰু যদি বিচনাৰ পৰা নামিব লাগে তেতিয়া কয় মামী। বিচনাৰ পৰা যদি নামিব খোজে তাই কয় মামী, আৰু উঠিব লাগিলে নেমি। এইকেইটা বাৰু কি ভাষা কওকচোন, বুজিয়ে নাপাওঁ কি বকি থাকে তাই। ক এইটো কোৱাচোন, ইয়াত কোৱা হাই বুলি কোৱা হাই, মই লেতেৰা হৈ আছোঁ। কোৱা মই মাক দিগদাৰি দি থাকোঁ। লাজ নেকি তোমাৰ? লাজ লাগিল নেকি? কোৱা লাজ নালাগে মোৰ। নিদিবা। আৰু এতিয়া আহিছোঁ দেখাক দুপৰীয়াৰ জলপান খুৱাব। তাইক মই অ'টছ খুৱাম গাখীৰেৰে বনাই, আৰু এইখিনি খুৱাই আমি দুপৰীয়াৰ চাহকাপ খাম। চাহ বনাই আছোঁ মা আৰু মোৰ কাৰণে। আৰু এয়া মই চাহ বাকিব লৈছোঁ, আৰু মই কৈছোঁৱে আগৰ ভিডিঅ'ত যে মই চাহ কাপত নাখাওঁ। হাই গাইজ, আৰু এতিয়া বাজিছে 3:30, দেৰি হৈ গ'ল। এতিয়া লৈছোঁ ভাত খাব, কিন্তু একো বনোৱা হোৱা নাই, কাৰণ মা আৰু মই পিঠাগুড়ি খুন্দি আছিলোঁ, সেইকাৰণে সময়খিনি এনেকৈ গুচি গ'ল, একো বনোৱা টাইম নহ'ল। মা বোলে এতিয়া ভাত নাখায়, ৰাতিপুৱা খাইছে। ৰাতিপুৱা মানে
12:30 মানত খাইছে। এতিয়া চাহ খালে, ভাত নাখাই গ'লে। সেইকাৰণে মইনো কি বনাম, ভাত আছে ৰাতিপুৱাৰে আৰু গাখীৰো আছে, কল আছে, এনেকৈ ভাবিছোঁ কিনো বনাম, সময় নকয় এতিয়া বনাব, বহুত দেৰি হৈ যাব কিবা বনাব ল'লে। আৰু মই গেছত গাখীৰ বহাই থৈছোঁ। এতিয়া ভাবিছোঁ গাখীৰ কল এনেকৈ ভাতকেইটা খাই দিম, কাৰণ সময় যিহেতু নাই আৰু গধূলিও হ'ব লৈছে, সোনকালে গধূলি হয় আৰু বাকী কামবোৰো আছে, সেইকাৰণে এনেকৈ খাই দিওঁ। আৰু এয়া মই গাখীৰ বহাই দিছোঁ গেছত। আৰু ভাতকেইটা খাই লওঁ তেনেহ'লে, তাৰপিছত আৰু বহুত কাম আছে, দেখুৱাই যাম যিখিনি পাৰোঁ, চাই থাকিব ভিডিঅ'টো। কিনি লৈছোঁ ভাত আৰু লগতে কল লৈছোঁ 2টা আৰু ইয়াত গৰু গাখীৰ। এনেকৈ আজিৰ দুপৰীয়া সাজ খাম বুলি ভাবিছোঁ, কাৰণ একো বনোৱা নহ'ল আৰু ভাত পানী খাই আকৌ ভিডিঅ' বনোৱা নহ'ল। কামখিনি কৰি থাকোঁতেই ভিডিঅ' বনাবই নোৱাৰিলোঁ। এতিয়া গধূলিয়ে হ'ল, এতিয়া মুখ হাত ধুই আহিছোঁ। আহি ভাবিছোঁ অলপমান মুখত ক্ৰীম চিম সানি লওঁ। এনেদৰে মই ক্ৰীম অকণমান হাতত লৈ মুখখন এনেকৈ মাছাজ কৰি থাকোঁ। এনেকৈ কৰিলে খুব ভালো লাগে আৰু স্কিনৰ কাৰণেও ভাল। লগতে মই চুলিখিনিও আঁচুৰি লওঁ। আৰু চুলিখিনি আঁচুৰি আকৌ গধূলি চাহ বনাব হ'বয়ে। আৰু আজি হৈছে ৰবিবাৰ, মানে দেওবাৰ, আৰু ৰাতিপুৱা মই গা পা ধুই আহিছোঁ। এতিয়া লৈছোঁ গৰম পানী 2 গিলাচ খাব। পানী 2 গিলাচ খাই উঠি মই ৰাতিপুৱাৰ চাহ কাপ খাম আৰু লগতে ভাতো বনাব লাগিব, যিহেতু হাজবেণ্ড দোকানত যাব। এয়া মই চাহ উতলাই আছোঁ মা আৰু মোৰ কাৰণে। তাৰপাছত আজি বনাম মই কণী আৰু ফুলকবিৰ তৰকাৰী। ফুলকবি আলু এনেকৈ এয়া কণীখিনি ফ্ৰাই কৰি ল'ম ভালদৰে। বেছি ফ্ৰাই নকৰোঁ, অলপমান কালাৰ অহাৰ পাছত নমাই থৈ দিম এইখিনি। আৰু তাৰপাছতনো কেনেকৈ বনাওঁ দেখুৱাই থাকিম, চাই যাব ভিডিঅ'টো সম্পূৰ্ণকৈ। আৰু কণীখিনি মই নমাই ল'লোঁ আৰু এইখিনি তেলতে মই অকণমান পাঁচফোৰণ দিছোঁ। লগতে মই শুকান জলকীয়া 2টা আৰু কাটি থোৱা পিঁয়াজখিনি ইয়াত দি দিছোঁ। এতিয়া এইখিনি গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ম। তাৰপাছত মই ইয়াত বিলাহী কাটি লৈছিলোঁ এটা, বিলাহীটো দি দিম। এতিয়া কাটি থোৱা বিলাহীখিনি দি দিছোঁ। এতিয়া মই ইয়াত নিমখ আৰু হালধিটো এড কৰিম। মই সোৱাদ অনুসৰি নিমখ দিছোঁ, নিমখ মই একেবাৰতে দি লৈছোঁ আৰু লগতে হালধিও দি দিম মই প্ৰয়োজন অনুসৰি। তাৰপিছত এইখিনি ধুনীয়াকৈ লৰাইছোঁ আৰু মই এটা আদা নহৰু পেষ্ট দিছিলোঁ, 1-1.5 চামুচমানৰ সমান, এইখিনি দেখুওৱা নহ'ল। আৰু ইয়াত জিৰা গুড়ি এচামুচ, ধনিয়া গুড়ি এচামুচ আৰু লগতে অকণমান ৰেড চিলি পাউডাৰ আৰু মিট মছলা অকণমান দিছোঁ। এইখিনি দি ধুনীয়াকৈ লৰাই ল'ম এইখিনি আকৌ। আৰু মছলাখিনি ভালদৰে ভাজি হোৱাৰ পাছতহে মই বাকীখিনি বস্তু ইয়াত এড কৰিম। আৰু মই গেছৰ জুইটো কমাই ৰাখিছোঁ। গেছৰ জুইটো যদি বেছিকৈ দিওঁ মছলাখিনি জ্বলি যাব আৰু খাবলৈ বেয়া হ'ব।
আৰু অকণমান পানী দি দিছোঁ এতিয়া এইখিনি আকৌ ধুনীয়াকৈ ভাজি ল'ম মছলাখিনি আৰু এতিয়াহে মই ৰেড চিলি পাউডাৰ আৰু মিট মছলাখিনি দিছোঁ আগতে দিয়া নাছিলোঁ কিন্তু মোৰ আগতে কৈ দিয়া গ'ল এতিয়াহে দিছোঁ মই আৰু আগতে দিলে কথা নাই মোৰ অলপ দেৰি হৈ গ'ল দিওঁতে আৰু কাটি থোৱা আলু আৰু ফুলকবিখিনি দি দিছোঁ দি ধুনীয়াকৈ লৰাই দি এতিয়া 6-7 মিনিটৰ কাৰণে ঢাকোন লগাই থৈছিলোঁ ঢাকোনখন গুচাই এতিয়া আকৌ লৰাই আকৌ 5 মিনিটৰ মানৰ কাৰণে ঢাকোন লগাই থ'ম এইখিনি ভালদৰে ভাজ খোৱাৰ পাছতহে ইয়াত মই পানী দি দিম এইখিনি ঢাকোনখন গুচাই চাইছোঁ ধুনীয়াকৈ ভাজ খাই গৈছে এতিয়া ইয়াত মই গৰম পানী দি দিছোঁ প্ৰয়োজন অনুসৰি আৰু গৰম পানী উতলি থকাৰ পাছত জোলখন এতিয়া কণীখিনি দি দিছোঁ ঠিক আছে তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ নহ'লে বহুত দীঘল হৈ যাব আৰু মোৰ ভাত কণীৰ চব্জি হৈ গ'ল এতিয়া খোৱাহে কথা আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব কাৰণ বহুত কষ্ট কৰি ভিডিঅ'বিলাক বনাওঁ আৰু যদি ভাল লাগে কমেণ্ট কৰিব ভাল কমেণ্ট কৰিব বেয়া লাগিলেও জনাই দিব আৰু যদি মোৰ চেনেলটো এতিয়ালৈ আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি দিব তেতিয়াহে আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে প্ৰথমেই পাব ঠিক আছে তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আজিলৈ ইমানেই